বাইদেউ আমাৰ এফালে চাই দিয়া এবাৰ কোৱা তুমি লাগিছে যে আমি কইনা ঘৰ আমি দৰা ঘৰ আমি আনিম আমি পক্ষে সন্তান কইনা কচোন মোক অকমান কিনিব দিয়া ইনে হবত মান আমি অলপ কামান হ'ব দেখা ওটা দীঘলীয়া মই আকৌ জায়গা পোৱা নাই ৰে ভিডিঅ'টো উঠিবলে এটো কি তাৰ জায়গা মই ললো তাকে মানে মোক বিচাৰিছ কোৱা তুমি মোক ভাইটিৰ বিয়া তামোল কাটি কেনেকুৱা লাগিছে নমস্কাৰ বন্ধু-বান্ধৱীসকল মই মমি আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। আজি বহু দিনৰ মূৰত পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ব্যস্ততাৰ বাবে ভিডিঅ' দিব পৰা নাছিলোঁ ইমান দিন, পৰীক্ষাও আছিলে, লগতে ইটো ব্যস্ততা। কিহৰ ব্যস্ততাৰ বাবেনো ভিডিঅ' দিব পৰা নাছিলোঁ তাকে আজি আপোনালোকক কম মানে দেখাম, আপোনালোকে গম পাব দেখি। এনেকৈ আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। বহুত দিনৰ মূৰত কথা ক'ল আজিও লাগি ধৰিছোঁ। কেনেকৈ কওঁ কেনেকৈ নকওঁ লাগিছে, মানে নাৰ্ভাছ হৈছোঁ। আচলতে ভিডিঅ'বোৰ দি থাকিলে অলপ মনত হেৰি হয় ন, দি থাকিব পাৰি মানে। তাৰপৰা মাজত যেতিয়া ৰখি দিয়া হয় অকণমান নাৰ্ভাছ হওঁ আৰু মই হওঁ বিশেষকৈ। তাকে এতিয়া ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি যাওঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। মোৰ মাতটো ভাঙিয়ে আছে। তাকে এতিয়া ইটোতো ধেৰ কাম আছে ঘৰত, কৰি যাওঁ। ধৰক আপোনালোকৰ লগতো দেখাই যাওঁ কি কৰোঁ কি নকৰোঁ। ধৰক তেন্তে ভিডিঅ'টো মোৰ লগত চাই যাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক এতিয়া আৰম্ভ কৰোঁ। এতিয়া কামখিনি আৰম্ভ কৰিলোঁ আৰু বহুত কাম আছে। গোটেই চেডেলি বেদেলি কাম, অৱস্থা নাই, ঘৰৰ অৱস্থা নাই। সেইটো বিনা দেখিছিলে চেঞ্জ হৈ গ'ল, চব চেঞ্জ হৈ গ'ল। কিয় চেঞ্জ হ'ল কওঁ, এতিয়া আপোনাক দেখাওঁ কিহৰ ব্যস্ততাৰ বাবে যে ইমান দিনে ভিডিঅ' দিব পৰা নাছিলোঁ। আজি আপোনালোকক দেখাওঁ কি হৈ আছে। চাব ক'ব দেই, কাৰ বিয়া ক'ব লাগিছিলে, কৈয়ে দিলোঁ দেখোন। কি বাৰু কাম চলি আছে। টেণ্টৰ মানুহ আহিলে, বিয়া কাৰ বিয়া এতিয়া নকওঁ, এতিয়াই কৈ দিলে কি হ'ব নহয় জানো। পিছত গম পাব নিজে। বোলে পেণ্ডেল দি আছে, মায়ে ঘৰ চহাৰি আছে, ইটো ময়ো কৰি আছোঁ। টেণ্টৰ মানুহ আহিলে পেণ্ডেল দি আছে। পাছত আপোনালোকে পেণ্ডেলটো ভালকৈ দেখাম কেনেকুৱা হ'ল, এতিয়া অলপ দেখাই ল'ম বলক। দেখিলে আপোনালোকে কাৰ বিয়া এতিয়া কৈ নিদিওঁ, হৈ আছে লাহে লাহে। টেণ্টৰ ফালে আৰু আছে, বহুতখিনি আছে, সেইখিনি বনাই লৈছে। আমাৰ যিহেতু জেগাটো সৰু, সেইকাৰণে ওপৰত খোৱাৰ ব্যৱস্থা কৰিছে। লৈ যাম ৰ'ব আপোনালোকক, ওপৰত লৈ যাম, ওপৰতো দেখাই। আপোনালোকক দেখাই দিছোঁ। আপোনালোকেও বিয়া বাৰু হ'লে লখিমপুৰৰ ৰাইজে মাতিব পাৰিব। শইকীয়া টেণ্ট হাউচ, নআলি, মাজগাঁও। ফোন নম্বৰটো দিয়া আছেই, দেখিছে।
এতিয়া অকণমান কাম আছে, কাম কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ, দেখুৱাই যাম অলপ অলপকৈ মাজে মাজে কি কৰোঁ কি নকৰোঁ। সন্ধিয়ালৈ আৰু কিবা ভাল লগা কিবা দেখিব, মই দেখুৱাই যাম, চাই যাব। এতিয়া মোৰ অলপ কাম আছে, মই কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। দেখিছে ইটো ব্যস্ততা, চব্জি কাটি আছিলোঁ, এতিয়া খিচিৰি হ'ব, মামীয়ে বনাব। এই টেণ্টৰ মানুহখিনি আছে, সকলোকে খুৱাই পঠিয়াব লাগিব। আজি খিচিৰি খাওঁ, যোৱাকালি ভাত খাইছিলোঁ, আজি খিচিৰি খোৱা হ'ব। মই পটককৈ এতিয়া টাউনৰ পৰা আহিবলগীয়া হ'ল বিশেষ কাম এটাত। এতিয়া মই টাউনলৈ যাওঁ, আহি পেলাই আপোনালোকক লগ পাই আছোঁ, চাই যাব। কৰি আহি লওঁ, ওলাই লওঁ ৰ'ব। ওলাই ল'লোঁ, এতিয়া টাউনৰ পৰা গৈ আহোঁ, কামটো কৰি আহোঁ পটককৈ। আকৌ ইয়াতো কাম আছে, বহুত মানুহ আহি আছে। টাউনৰ পৰা আহি লওঁ, আপোনালোকৰ তাৰপৰা লগ পাই আছোঁ। টাউনৰ পৰা আহি পালোঁহি, হ'ল সময়। এতিয়া এইখিনি মিলাই মেলি কৰি চব গ'ল ঘৰত। ভিডিঅ' আজি কৰিবই পৰা নাই, দিনটো পাৰেই হ'ল, এতিয়া সন্ধিয়া হৈ গ'লগৈ। কি কৰোঁ আপোনালোকৰ লগত দেখাব পৰা নাই, যিহেতু ইটো ব্যস্ত, মানুহ আহি আছে। এতিয়াও চাহ বনাব লৈছোঁ, চাহত লাগি আছোঁ। আপোনালোকক চাহ তাহ বনাই মেলি এতিয়া এইটোতো কাম আছে, মানুহ আহি আছে, চাহ তাহ দি লওঁ। তাৰপৰা চাওঁচোন ভিডিঅ'টো কিমানখিনি কৰিব পাৰোঁ, যদি নোৱাৰোঁ থৈ দিম, কাইলৈলৈ কৰিব লাগিব। কথা পতা হোৱাই নাই, এতিয়াও পাতিব পাৰিম নাই বৰ ঠিক নাইকিয়া, সেইকাৰণে চাহ তাহ দি লওঁ, পিছত লগ পাই আছোঁ আপোনালোকক। আকৌ এফালে যাব লগা হ'ল, ATM পৰা আহোঁ, আহি লওঁ, তাৰপৰা দেখাই যাম। ৰ'ব কি কৰি আছে চবে দেখাই আছোঁ। পোহৰে নাই দেখা এইটোৱে হ'ল কেছটো, একো দেখোন এইখনে জ্বলিছে। মোৰ ৰুমত আছে, চকীত আছে, আকৌ মাৰি দিবা। আমি যাওঁ এতিয়া কি ভিডিঅ' এনেকুৱা দিব এডোখৰ দিব নাই, ইমান ধুনীয়া টাইমত পোহৰ দি দিছে, ইমান ধুনীয়া আহিছে চাই অকণমান বুঢ়ী বুঢ়ী। পইচা উঠামগে, পইচা পইচা। আহি পালোহি এতিয়া তাত তামোল কাটি আছে, লাগোংগে, তাৰপিছত আকৌ আপোনালোকক দেখাম। স্বাগতম জনাইছোঁ মমী বৰুৱাৰ ইউটিউব চেনেললৈ। আচলতে আমাৰ মমী বৰুৱাৰ আজি দাদাৰ বিয়া হয়, মানে আমাৰ দাদাৰ বিয়া হয়। আজি সকলোৱে এয়া বিয়ালৈ আৰু 24 তাৰিখে বিয়া বাৰু, দিন আছে, মাজত দুদিন আছে, কিন্তু তেওঁ চবেই তামোল কাটিছে, অলপ ফূৰ্তি কৰিছে, এনজয় কৰিছে। আহক আমি দেখাই দিছোঁ এবাৰ কেনেকুৱা কি হৈছে। এইটো নতুন চেহেৰা দেখিছে বাৰু দেই সকলোৱে। আমাৰ মমী বা আজি অলপ বিজি হৈ আছে। আচলতে আমাৰ বা এজনী আছে, মই আপোনালোকক দেখাম, তেখেতৰ বহুত উৎপাত মানে, চৰি অলপ হাঁহি দিছোঁ, দেখাই আছোঁ ৰ'ব।
জনীয়ে হৈছে আমাৰ সেয়া বা যোনে অলপ উৎপাত কৰি আছিলে এয়া হৈছে আইমণি বা আমাৰ মৰমৰ ডাঙৰ বা হয় আচলতে এয়া চাওক মমী বৰুৱা আপোনালোকৰ আমাৰ ইউটিউব চেনেল এয়া মমী বৰুৱা পুৰা হাঁহি আছে এয়াৰ ভাইটি এয়া হৈছে মমী বৰুৱা মামীয়েক এয়া ডাঙৰ মামীয়েক আৰু এয়া সৰু মামীয়েক আৰু এয়া মৰমৰ পেহী আচলতে পেহী ইন্ট্ৰডাকশ্যনটো অলপ পাছত দিয়া হ'ব বাৰু কিন্তু এয়া হৈছে ভাগিন এয়া এয়া এই দেখাইছিলোঁ যোনটো আমাৰ জমনি কৰা বাজনী এয়া ল'ৰা একমাত্ৰ পুত্ৰ এয়া হৈছে জেপা পলাইছে মমী বা ফাদাৰ চাইলত চবে অলপ ফূৰ্তি হৈছে আজি এয়া ভাইটি চকীৰ মাজত লুকাই আছে কেনেকে দৰাৰ বাপেক এয়া চবে তামোল কাটি আছে এয়া মামীয়েক হয় আমাৰ ডাঙৰ বৰমা মানে মমী বাৰ মামী কওক কেনেকুৱা লাগিছে আপোনাৰ ভাগিনৰ বিয়াৰ তামোল কাটি আছে কওক আপোনাৰ মনৰ কথাখিনি এয়া মই আপোনাৰ মামীক দিছো কওক কেনেকুৱা লাগিছে হয় বৰ ভাল লাগিছে বাইদেউ একমাত্ৰক ল'ৰা এয়া তামোল কাটি আছো অলপ নাচিলো আৰু নাচিম বহুত ভাল লাগিছে নাচি গা বিষুৱাই দিম নাচি গা বিষুৱাই দিম বিয়ালৈকে দেখাই থাকিম চাই থাকিব আপোনালোকে আৰু লগতে লাইক কমেণ্ট লগতে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব চাবলৈ নাপাহৰিব ভাল পাই তেনেহ'লে শ্বেয়াৰ কৰি দিলেও বেয়া নাপাওঁ আৰু দিয়কচোন হয় আৰু বহুত কিবা কিবি দেখাব লগা আছে সকলো দেখা পাব এয়া তামোল কাটি আছে এয়া চাওক ৰাইজক তামোল কটাও দেখাই দিছো তাকে বাইদেউ আমাৰ এইফালে চাই দিয়া এবাৰ কোৱা তুমি কান্দিছা যে আমি কইনা ঘৰ আমি দৰা ঘৰ আমি আনিম আমি সুখে শান্তি গম দীঘলীয়া কচোন মোক অকণমান খিন লাগিব তেতিয়া এনেই শকত মানুহবোৰক সদায় দীঘলীয়া জেগা পোৱা নাই দে ভিডিঅ'টো উঠিবলৈ এইটো কি তাৰ জেগাখন মই ললো তাকে মানে ক'ব বিচাৰিছ তই কোৱা তুমি ভাইটিৰ বিয়া তামোল কাটি কেনেকুৱা লাগিছে ফূৰ্তি কৰি কেনেকুৱা লাগিছে দেখিছে কষ্ট দিয়া টাইমত কেনেকুৱা কথা সুধিছে হাতৰ কালাৰ দেখিছা এইকণ সময় মোবাইলত ভাল দেখাইছে দেই ইভাগে বেয়া অৱস্থা ভাল লাগিছে বেয়া লগা নাই বাৰু মা আৰু মমী বাৰ মামীয়ে কোৱা এতিয়া তোমাৰ কেনেকুৱা লাগিছে এয়া ভাগিনৰ বিয়া 24 তাৰিখে তামোল কাটিছো হাত এনেকুৱা হৈছে ইমান দেখিছে নহয় আৰু আপোনালোকে সকলোৱে যাতে দাদাক আশীৰ্বাদ কৰে আৰু দেই নতুন জীৱনলৈ নহয় জানো এতিয়া মই মোবাইল দায়িত্বটো দিছোঁ আমাৰ মমী বাক মইনো কি ক'ম আৰু ভণ্টিয়ে ইমান ধুনীয়াকৈ ক'লে আপোনালোকক সকলোৰে লগত চিনাকি কৰালে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ তেন্তে আগলৈ দেখুৱাই যাম কাইলৈ কি কৰোঁ পৰহিলৈ কি কৰোঁ আমাৰ এইটো ভাগিন দে উৎপতীয়া মস্ত এইটো তাৰ চাইডত থকাটো ভাল পাওঁ তাৰ চাইডত থকাটো ভাল মোক ডিষ্টাৰ্ব দিছে ভিডিঅ' কলত আজি ভিডিঅ'টো ইমানতে সামৰণি পাৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব অলপতো ভালকৈ কোৱা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব পুনৰ লগ পাম তেন্তে এটা নতুন ভিডিঅ'ত এটা নতুন দিনত আজিলৈ সামৰিছোঁ বাই 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 বাই